1, 2, 3, come on. নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পূজাই ৱেলকাম টু মাই চেনেল। মোৰ নাম পূজা চেনেলটোলৈ মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন ৰেচিপি। মই আজি বনাম বগা সৰিয়হ আৰু খাচী মাংস। বগা সৰিয়হখিনিত মই আদা আৰু ৰচুন দিয়া আছে, মিক্স কৰি এইটো পেষ্ট বনাই ল'লোঁ। এবাৰতে লৈছোঁ মই বগা সৰিয়হ আৰু লগত লৈছোঁ বিলাহী আৰু আলু আৰু পিঁয়াজ 4টা। বাকলি গুচোৱা হোৱা নাই, মই বাকলি গুচাই ল'ম, কিন্তু আপোনালোকক দেখুৱাই লৈছোঁ। আৰু আলুখিনি মই এতিয়া বইল কৰি ল'ম। আৰু আদা ৰচুনৰ পেকেট লৈছোঁ, এইটো অপশ্যনেল হয়। আৰু মছলা লৈছোঁ, মছলাখিনি মই পাছত ক'ম কি আছে। আৰু ধনিয়া পাত আৰু কেঁচা জলকীয়া। আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। আপোনালোকে বনাই খাই চাবচোন কেনেকুৱা লাগে। আৰু মছলাখিনি দিয়া আছে জিৰা পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ, মিট মছলা 1 চামুচ আৰু গৰম মছলা 1 চামুচ আৰু মিৰ্চি পাউডাৰ 1 চামুচ। বলক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বনাবলৈ। আৰু এয়া চাওক, মই আলুখিনি বইল কৰি ল'লোঁ, হৈ গ'ল অলৰেডি। মই তেল গৰম কৰি আছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই পিঁয়াজখিনি দি দিম। মই এতিয়া পিঁয়াজখিনি দি দিছোঁ। ৰঙচুৱা হোৱাকৈ অলপ ভাজি ল'ম, কেঁচা গোন্ধ যোৱাকৈ। তেলটো জোখ অনুসৰি দিব। এয়া চাওক, মই ৰং হোৱাকৈ ভাজি ল'ম, ৰঙচুৱা হোৱাকৈ। লগতে কেঁচা গোন্ধ যাব, কেঁচা গোন্ধ গ'লে ভাল লাগে খাই। যাওক, মই এতিয়া গাৰ্লিক পেষ্টটো দি দিছোঁ, আদা ৰচুন পেষ্টটো, পেকেটটো। চাওক, বেছি নিদিব, বেছি দিলেও খাই ভাল নালাগে। আকৌ মই মিক্স কৰি দিছোঁ। খাই কিন্তু বহুত ভাল লাগিছিলে, আমি খালোঁ বনায়ো, কিন্তু আপোনালোকলৈ ভিডিঅ'টো দি দিছোঁ এতিয়া। আৰু এয়া মছলা মিক্স কৰাটো দিছোঁ। মছলা এয়া চাওক, মছলাখিনি মিক্স কৰি দিছোঁ। যিমান পাৰে মিক্স কৰিব, তেতিয়া বেছি খাই ভাল লাগে। গেছটো মিডিয়ামত ৰাখিব। এয়া চাওক, মই জোখ অনুসৰি নিমখ এড কৰিছোঁ। জোখ অনুসৰি দিব, সোৱাদ অনুসৰি। আৰু অকণমান দি দিছোঁ মই সৰিয়হ, বেছি নিদিওঁ, থৈ দিছোঁ পাছত দিবলৈ। মই এতিয়া বিলাহীখিনি দিম। চাওক, কাটি থোৱা বিলাহীখিনি দি দিছোঁ। ভালকৈ ধুই লৈছোঁ, নহ'লে পৰি থাকিব পাৰে ন, সেইকাৰণে ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই আকৌ দিম সৰিয়হখিনি দি ভালকৈ মিক্স কৰি ল'ম। বেছি হ'ব বুলি অকণমান থৈ দিছোঁ, বেছি হ'লেও টেষ্টি নালাগে ন। এয়া চাওক, মই মিক্স কৰি আছোঁ। লৰাই থাকিব, 5 মিনিট লৰাই থাকিব। এয়া চাওক, মই এতিয়া ঢাকি থৈ দিম 5 মিনিটৰ কাৰণে। 5 মিনিট হৈ গ'ল। এয়া চাওক, গেছটো মই মিডিয়ামত ৰাখিছিলোঁ।
ভালকৈ লৰাই মিক্স কৰি দিছোঁ মছলাখিনি যাতে ভালকৈ মিক্স হয়। আৰু সেইখিনি মই এতিয়া 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। মছলাখিনি গোন্ধখিনি ভালকৈ সোমাই যায়। চাওক 5 মিনিট হৈ গ'ল। এয়া মই আকৌ ভাঙি দিছোঁ। বিলাহীখিনি অকণমান লৰাই দিছোঁ। আৰু এয়া মই জলকীয়াখিনি এড কৰিলোঁ। জলকীয়া দি দিছোঁ, কেঁচা জলকীয়া দুফাল কৰি। আকৌ লৰাই দিছোঁ। এয়া চাওক মিহি হৈ গৈছে। মই ভাঙি দিছোঁ। এতিয়া মই দিম মাংসখিনি ভালকৈ ধুই লৈছোঁ। এয়া চাওক এতিয়া মই মিক্স কৰি দিছোঁ, লৰাই দিছোঁ। মছলাখিনিৰ লগত ভালকৈ মিক্স হ'বলৈ ভালকৈ লৰাই থাকিব 3 মিনিট। তেতিয়াহে মছলাখিনিৰ লগত মিক্স হ'ব ভালকৈ, গোন্ধখিনি সোমাই যাব, মছলাৰ গোন্ধখিনি। মই এতিয়া ধনিয়া পাত দুডালমান দি দিম গোন্ধখিনি সোমাই যাবলৈ, আৰু থৈ দিম পাছত দিবলৈ একেবাৰে লাষ্টত। আৰু তাৰ আগতে মই দি দিছোঁ এতিয়া চেনি অকণমান, সোৱাদ অনুসৰি ল'ব, বেছিকৈ নিদিব। বেছি মিঠা হ'লেও খাই ভাল নালাগে। এতিয়া ধনিয়া পাতখিনি দি দিম। গোন্ধখিনি সোমাই যাবলৈহে দিম মই এতিয়া, পাছত দিবলৈ থৈছোঁ। মই সেইটো আকৌ 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এয়া চাওক 5 মিনিট হৈ গ'ল। মই এতিয়া আকৌ অলপ লৰাই দিছোঁ। লৰাই থাকিব লাগে, তেতিয়া ভাল লাগে খাই। অলপ ভাঙি দিছোঁ, বিলাহীখিনি গোটা হৈ আছে। এতিয়া আকৌ মই 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এয়া চাওক 5 মিনিট হৈ গ'ল। এতিয়া আকৌ মই লৰাই দিছোঁ। ভালকৈ লৰাই থাকিব। এতিয়া মই ইয়াত দিম বইল কৰা আলু, লগতে বইল কৰা পানীখিনিও দিম। আলু বইল কৰা মই ভালকৈ ধুই পিনি বইল কৰিছিলোঁ, সেইকাৰণে মই পানী আৰু লগতে আলুখিনি দি দিছোঁ। এয়া চাওক মই জোল বেছিকৈ দিম আজি, সেইকাৰণে পানী কম হোৱা যেন লাগিছে। আৰু মই সৰু মগত দুটা দিম, দুটা মগ সৰু সৰু, পানী 2 কাপ দিম।
জোলটো কমিছে, যিহেতু আজি মানুহ বেছি আছে আমাৰ ঘৰত, সেইকাৰণে জোল আজি বেছিকৈ দিওঁ। কিন্তু পনীয়াকৈ খালে বেছি ভাল লাগে, আপোনালোকে পনীয়াকৈও বনাই খাব পাৰি। এয়া চাওক, মই পানী দি দিছোঁ। এতিয়া মই 20 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এয়া পানী দিয়া হৈ গৈছে, 20 মিনিটৰ কাৰণে মই ঢাকি থৈ দিম। এতিয়া গেছটো হাইতে ৰাখিব, হাই ফ্লেমতে। এয়া চাওক, 20 মিনিট হৈ গ'ল, ধুনীয়াকৈ উতলি আছে। আপোনালোকে হয়তো ভাবিছে এতিয়া যুগতো এনেকুৱা বাচন ইউজ কৰে বুলি, কিন্তু মই ইউজ কৰিছোঁ, কাৰণ মই আপোনালোকক ভিডিঅ'টো দেখুৱাব লাগে ন, সেইকাৰণে মই বাচনৰ কথা হিচাপ কৰা নাই। পাছত দিবলৈ চেষ্টা কৰিম বেলেগ বাচনেৰে। বাৰু এইবোৰ কথা বাদ দিয়ক, এতিয়া ৰেচিপিৰ কথালৈ আহোঁ। এয়া চাওক, ধুনীয়াকৈ উতলি আছে, মই অকণমান লৰাই দিছোঁ। এয়া চাওক, ধুনীয়াকৈ উতলি আছে। মই এতিয়া 2 মিনিটমান ঢাকোন নিদিয়াকৈ উতলিব দিম। এতিয়া মই থৈ দিয়া ধনিয়া পাতখিনি দি দিম। এয়া চাওক, একেবাৰে লাষ্টত দিলে খাই ভাল লাগে, গোন্ধটো ধুনীয়া আহে, সেইকাৰণে মই এতিয়া দি দিছোঁ। এতিয়া অকণমান লৰাই দিছোঁ ধনিয়া গোন্ধখিনি সোমাবলৈ। এয়া চাওক, অলৰেডি হৈ গ'ল। এয়া চাওক, আমাৰ ৰেচিপি ৰেডি হৈ গ'ল।